হাই এটা বঢ়িয়া নাচিছে দেই আৰু এইটো ভেলাঘৰ আৰু এজনী মিছ পিংকা Hello everyone, good morning. Welcome back to my YouTube channel. আজি আমি আকৌ ডান্স পাৰফৰ্মেন্স কৰিবলৈ গৈ আছোঁ আৰু হঠাৎ কালি খবৰ দিলে ছাৰে আজি যাব লাগে তো সেয়া আৰু হাতত টাইম একেবাৰে নাই আধা ঘণ্টা ভিতৰত মানে ৰেডি হ'ব লাগে তো কলৈ গৈ আছোঁ সেইটো বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওকচোন নিশ্চয় গম পাব তেতিয়া আৰু ঠিক আছে তেন্তে মই এতিয়া ৰেডি হৈ লওঁ ভিডিঅ'টো শেষলৈকে চাব ডাউনটাউন স্কুল আৰু এয়া মাৰ্কছ ৰেষ্ট্ৰিকশ্যন পিন্ধিব লাগিব আৰু এফালে এজনী ঐ চাই থাকিব ভিডিঅ'টো আমি এতিয়া ইয়াত বহি আছোঁ আৰু প্ৰথমতে অলপ টাইম আছে আপোনালোকে অলৰেডি গম পাই গ'ল যে আমি আহিছোঁ ডাউনটাউন স্কুল যোনখন নতুনকৈ অ'পেনিং কৰিছে আৰু ইয়াতে প্ৰি মাঘ বিহু চেলিব্ৰেশ্যন কৰি আছে তো আমাক ইয়াতে ইনভাইট কৰিলে ডান্সৰ কাৰণে আমি আহিছোঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাওক দেখিবলৈ পাব মই এতিয়া কৈ নিদিওঁ ভিডিঅ'টো চাই গ'লে দেখিবই আৰু এয়া বহুত ধুনীয়াকৈ সজাইছে আৰু গেষ্ট অহা নাই এতিয়ালৈকে আমি জলদি পালোহি ভিডিঅ'টো চাই যাওক আপোনালোকে শেষলৈকে আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ অলপ কাৰণ একদম জিৰ' প্ৰেক্টিছত আহিছোঁ সেইকাৰণে অলপ প্ৰেক্টিছ কৰি আছোঁ এতিয়া মানে এদিনৰ আগত খবৰ দিলে আচলতে সেইকাৰণে আমি একো প্ৰেক্টিছ কৰিবই নহ'ল তেখেতে লাইভ আহি আছে এখেতে আমি আৰু কি কেতিয়া try to avoid those questions and with examination before they are and allow them to
কিবা এটা কৈ দিয়ক আপুনি তামাম নাচিছা ফালি দিছা থেংক ইউ ছাৰ ছাৰৰ ফটো উঠিম আৰু এতিয়া হৈছে খানাৰ টাইম আমাক এতিয়া খাবলৈ মাতিলে ইয়াতে আৰু ইয়াতে মোৰ মানে খাদ্যৰ সম্ভাৰ দেখি মনটো ইমান বেছি ভাল লাগি গৈছে কাৰণ ইয়াতে মোৰ কোমল চাউলটো বহুত বেছি ফেভৰেট হয় তাতে বিহুত যি খাওঁ আমি বেছিকেলি সেইবোৰে দিছে জলপান দৈ এয়া কেক নাৰিকলৰ লাড়ু তিলৰ লাড়ু পিঠা তেনেকৈ খাই লওঁ তেন্তে আমি ডাউনটাউন স্কুলখন এটা চাই পাবলৈ ইয়াত সোমাইছোঁ ভিতৰখিনি আপোনালোকক যিমান পাৰোঁ দেখুৱাম বাৰু এইটো ভিজিটৰ ৰুম সেয়া নেদেখা আৰু সেইটো কৰ্ণাৰ পৰা এনেকৈ সঁচাকৈ ইমান ধুনীয়া লাগিছে আপোনালোকে চাওক আমি এতিয়া ডাউনটাউন স্কুলখন চালোগৈ মানে ট'ৰ দিলোঁ আৰু তাৰপাছত এটা ইউটিউব চেনেল আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এই নতুন ইউটিউবাৰ হয় মানে নতুন ইউটিউবাৰ আৰু মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাৰ চেনেলটো চাব এবাৰ ন এইটো মেজিক ঘৰ আৰু এইটো ভেলাঘৰ আৰু এজনী মিছ পিংকা কৈ দে ছাবস্ক্ৰাইব কৰিব কাৰণে চবেই ছাবস্ক্ৰাইব কৰিব মই খোলা নাই মোৰ জেগাত তাইক ফ'ল' কৰি দিব মই খোলা নাই মোৰ ফ্ৰেণ্ডছকেইটা প্লিজ এই তাতে গুচি যাব পিছত যেতিয়া মই খুলি মোৰ তাতে আহি যাব হয় নি ঠিক আছে যিহেতু প্ৰি মাঘ বিহু চেলিব্ৰেশ্যন কৰা হৈছে ইয়াতে আৰু এতিয়া মেজি জ্বলাবৰ কাৰণে প্ৰস্তুতি কৰি আছে চাই যাওক ভিডিঅ'টো এতিয়া কি কৰিব এতিয়া মেজি জ্বলাব আমি মেজি জ্বলাব চাওঁ প্ৰি মাঘ বিহু চেলিব্ৰেশ্যন এতিয়া মেজি জ্বলোৱা পৰ্ব আৰু ইয়াতে ছাৰ মেম আৰু ষ্টুডেণ্টছবোৰ পেৰেণ্টছ সকলোবোৰে মিলি প্ৰি মাঘ বিহু চেলিব্ৰেশ্যন এনেকৈ কৰা হ'ল ডাউনটাউন স্কুলত এতিয়াও শেষ হোৱা নাই ভিডিঅ'টো চাই যাওক আপোনালোকে আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আমাৰ এতিয়া প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া আমি ৰুম গৈ আছোঁ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ দৰে নাচনী যদি দেখাব ভাল লাগিছে হ'ব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব
This is all about pre-Magh Bihu celebration video. Thank you so much for watching this video. I hope you guys enjoying with this video. And lastly, I want to say that happy Bhugali Bihu to all.